ঐ দাদা, আমাৰ জুবিন দাই বাৰু এতিয়ালৈকে কিয় ন্যায় পোৱা নাই? কি কৰিবি অ', উপায় নাই। আমি এনেকুৱা এখন চৰকাৰৰ তলত আছো যিখন চৰকাৰে আমাৰ প্ৰাণৰ শিল্পীজনক ন্যায় দিব নোৱাৰে। তেতিয়াহ'লে কি আমাৰ জুবিন দাই ন্যায় নাপাবই নেকি? পাব, কিয় নাপাব? আমি জুবিন দাক ন্যায় দিবই লাগিব। তাকেহে কম লাজৰ বিষয় নে বাৰু? আমাৰ প্ৰাণৰ শিল্পীজনৰ বাবে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ছ'চিয়েল মিডিয়াত লিখি ফুৰিবলগীয়া হৈছে। ভাইটি, বেছিদিন নাই আৰু অসমৰ জনতাৰ এই বুকুৰ দুখবোৰ যেতিয়া খঙলৈ পৰিণত হ'ব নহয়, তেতিয়া গম পাই যাব। আৰু এই পলিটিক্সৰ বিৰুদ্ধে যেতিয়া যুৱ প্ৰজন্মৰ তাণ্ডৱ চলিব নহয়, তেতিয়া গম পাব জুবিন দা আমাৰ বাবে কি আছিল। জাষ্টিছ ফৰ জুবিন গাৰ্গ।